কোভিডত লৈ সমস্যাটো চাইনাত হৈ আছে, ভাৰতত হোৱা নাই। খালি যোৱাবাৰ যেনেকৈ আমি প্ৰস্তুত নাছিলোঁ কাৰণে আমাৰ অসুবিধা হৈছিল। এতিয়া যিবিলাক এই আলোচনা হৈ আছে তাৰ মূল কাৰণটো হ'ল যে মানুহ সাৱধান হৈ থাকিব লাগে। কিন্তু মই বাৰে বাৰে কৈ আছোঁ যে সাৱধান হ'ব লাগে, আতংকিত হ'ব নালাগে। নিত্য নৈমিত্তিক আমাৰ কাম কাজ চলাই ৰাখিব লাগে, অফিচ বেহা বেপাৰ সকলো চলাই ৰাখিব লাগে। খালি য'ত য'ত চৰকাৰে কয় যে এইখিনি সাৱধানতা অৱলম্বন কৰক, এইখিনি কৰক। পিছত যদি পৰিস্থিতি কিবা হয় দেখা যাব। চৰকাৰখনকে SOP থাকিব নেকি? আমি SOP জেনেৰেল যিটো SOP যে সাৱধানতা অৱলম্বন কৰক, বহুত মানুহ একেলগে গোট নাখাব, গোট খালে মাস্কখন পিন্ধিব, যিখিনি সাধাৰণ আমি সদায় যিটো SOP বুলি কৈ আহিছোঁ। আৰু ঠাণ্ডা দিনত এনেও চৰ্দি কফ মানুহৰ বহুত হয়। এইখিনি সময়ত যদি মাস্কখন ব্যৱহাৰ কৰোঁ, আমি সাধাৰণ পানী লগা বেমাৰৰ পৰাও সাৰি থাকিব পাৰোঁ। গতিকে আৰু ইণ্ডিয়াৰ যিটো ভেকচিন, এইটো বহুত ষ্ট্ৰং ভেকচিন আছিলে। সেইকাৰণে মই নাভাবোঁ যে আমি বহুত বেছি আতংকিত হ'ব লাগে। কিন্তু বাৰে বাৰে কৈছোঁ যে সাৱধান আৰু সতৰ্ক হৈ থকাটো ভাল।